হেল্ল' এভৰিৱান, চৌধুৰীজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা, আপোনালোকেতো জানেই, আগৰ ব্লগতো দেখিয়ে পাইছে, এইখন মোৰ এটা ডেইলি ৰুটিনৰ নিচিনা। তো ৰাতিপুৱা মই ইহঁতক প্ৰথমতে খানা দি ল'লোঁ, যিহেতুকে মই ৰাতি বেছিকৈ খানা বনাওঁ, যাতে মই ৰাতিপুৱা ইহঁতক উঠাৰ লগে লগে খানা দিব পাৰোঁ। তো আজি ভিডিঅ'টো বনোৱাৰ মেইন কাৰণটো হ'ল, আজি মোৰ আছে কোৰিঅ'গ্ৰাফী ক্লাছ হোটেল নভোটেল, যিখন ডাউন টাউনত আছে। এই নভোটেলৰ 9 জানুৱাৰীত এখেতসকলৰ এনুৱেল ফাংচন আছে, তাৰ কাৰণে তেখেতসকলৰ ষ্টাফক শিকাব লাগে। তো শিকোৱা কামটো মই লৈছিলোঁ আৰু মোৰ লগত মই এজ এ এছিষ্টেণ্ট মই ডলিক লৈ লৈছিলোঁ। আৰু এনেইটো ভিতৰত যাব নিদিয়ে, ID জমা দিব লাগিব, ID জমা দি চাইন কৰিব লাগিব। তাৰপিছত তেখেতসকলে এখন আই কাৰ্ড দিয়ে, যিখন আমি গলত পিন্ধি ল'ব লাগে। এয়া ডলিয়ে কমেডি কৰি আছে মংগলসূত্ৰ পিন্ধোৱা বুলি, তো সেয়ে আমি কেইখন পিন্ধি ল'লোঁ আৰু দুটা এটা স্পীকাৰ লৈ লৈছোঁ। তাই বিহুটো শিকাব, যিটো অসমীয়া বাৰে বৰণীয়া ছং, সেইটো তাই শিকাব, সেইটো তাই লৈ লৈছে। আৰু এটা মই লৈছোঁ, যিহেতুকে এটা ডাঙৰ হলটোক দুটা পাৰ্ট কৰি ৰাখে। যেতিয়া প্ৰগ্ৰেম হয় তেতিয়াহে হলটোৰ মাজৰ পাৰ্টটো খুলি দিয়ে, বাকী এনেই দুটা পাৰ্ট হৈ থাকে। তো মোৰ গ্ৰুপত আছিলে টোটেল 7জনী ছোৱালী আৰু ডলিৰ গ্ৰুপতো আছিলে টোটেল 7জনী ছোৱালী। আৰু এয়া গোটেইখিনি ছোৱালী আহি পোৱা নাই, সেইকাৰণে আমি হলটোৰ ভিতৰত ৱেইট কৰি আছোঁ। আৰু এয়া আমাৰ ডলিয়ে কি ভাবি আছে মই নাজানো, এই নাকত বজাই ভাবি আছে তাই, কিন্তু কি ভাবি আছে এইটো তাইহে জানিব। চাগে গান বজি আছে, গানৰ লগত বিটটো মিলাই তাই নাকত এনেকৈ মিউজিচিয়ানৰ নিচিনা বাজানা বজাইছে, যিটো তাই গম পোৱা নাই আৰু মই ভিডিঅ'ত লৈ আছিলোঁ। আৰু তাৰপিছত আৰম্ভ হৈ গ'ল। এয়া মই সিহঁতক বলিউড খাগৰাৰ গান শিকাইছিলোঁ। তো তেখেতসকল যিহেতু প্ৰফেচনেল ডান্সাৰ নহয়, তথাপিও কৰিছে। আৰু এয়া ডলিয়ে শিকাই থকা বিহু গ্ৰুপটো, যিহেতুকে তেখেতসকলে প্ৰফেচনেল নহয়, তো অকণমান শিকাবলগীয়া হয়, অকণমান সময়ো লাগে। তো তাৰ পৰা আমি কোৰিঅ'গ্ৰাফী শেষ কৰি কিনে ৰুমলৈ আহি গ'লোঁ জল্দি, কাৰণ আমাৰ প্ৰগ্ৰেম আছিলে আজি বৰষাপাৰা ষ্টেডিয়ামত। তো বৰষাপাৰা ষ্টেডিয়ামত আজি প্ৰগ্ৰেমত যাব নিকি, ডলি, হিৰমা আৰু মই। আৰু এইটো যে দিয়া ষ্টেণ্ডটো দেখিছে নহয়, এইটো আমাৰ গ্ৰুপৰ নতুন প্ৰপাৰ্টি, মই বনাইছোঁ। মানে ডান্সত নতুন লাগি থাকে দিয়কচোন, তো সেইটো হিচাপতে মই বনালোঁ। কিন্তু এইখিনি এতিয়া সযতনে লৈও যাব লাগিব প্ৰগ্ৰেমত গ'লে, কিন্তু ক'ৰবাতো যদি অকণমান লাগি কিনে তেৰা বেকা হয়, তেনেহ'লে বৰ বেয়া লাগিব নহয়। ইমান কষ্টত বনোৱাজনেও বহুত কষ্টত বনাই দিছে, আৰু ময়ো বহুত কষ্ট কৰি হাজোৰ পৰা লৈ আহিছোঁ। মই এইকেইডাল বনাব দিছিলোঁ হাজোত, আৰু মই পিতলৰ বনাব দিছিলোঁ, যাতে সোনকালে বেয়া হৈ নাযায়। ডলিয়ে তাইৰ আইফোনটো দেখুৱাই আছে মোৰ ভিডিঅ'ত, যে মোৰো আইফোন আছে, তাই তাকে কৈ আছিলে। বাকী যি কি নহওক, এতিয়া আমি ওলালোঁ গোটেইকেইজনীয়ে মেকআপ কৰি একদম ৰেডি হৈ গৈ আছোঁ বৰষাপাৰা ষ্টেডিয়ামলৈকে। তো এয়া বিচাৰি গেটখন আমি বিচাৰি পালোঁ, এতিয়া ভিতৰলৈ যোৱাহে কথা। মোৰ এইটো প্ৰগ্ৰেম যিজন ইভেণ্টৰ মানুহজনে দিছিলে, এইজন দাদাজন। তো বিনীত দাই মোক বহুতখিনিয়ে কোৰিঅ'গ্ৰাফী কাম দিয়ে আৰু ডান্সৰো কাম দিয়ে, তেখেতৰ আণ্ডাৰতো বহুতখিনি কৰোঁ। তো এতিয়া এয়া গোটেই ফিল্ডখন দেখিছেনে, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, বৰ ভাল লাগিছে। এয়া ঠাণ্ডাত নিকিয়ে জেকেট লৈ আহিব পাহৰি গ'ল, এতিয়া ঠাণ্ডাত আছে কপি। কিন্তু মোৰো দুৰ্ভাগ্য, তাত যোৱাৰ পিছত নিকিক মই দি দিব লগা হ'ল মোৰ জেকেটটো, কাৰণ তাইৰ মোতকৈ বেছি ঠাণ্ডা লাগি আছিলে। ক্ষীণমিন যিহেতুকে, আৰু ডান্সাৰ হয়, বেছি অকণমান শকত হ'লেও বেয়া দেখি ন, তো ফিগাৰ মেইনটেইন কৰিছে আৰু ছোৱালীজনীয়ে। তো এয়া হিৰমাও জেকেট চুৱেটাৰ আনিব পাহৰি গৈছিলে, তাইক মই মোৰে এখন উৰা শ্বল আছিলে, সেই উৰা শ্বলখন মই তাইক দি দিলোঁ। এইটো আমাৰ দিয়া ষ্টেণ্ডটো ৰেডি কৰিলোঁ, ৰেডি কৰাৰ পিছত লাইট জ্বলোৱাৰ পিছত আমাৰ দিয়া ষ্টেণ্ডটো দেখিবলৈ এনেকুৱা হয়। আমাৰ নতুন প্ৰপাৰ্টি ডান্সৰ প্ৰপছটো দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাই দিব। আমাৰ ইয়াতে বিশেষ তেনেকুৱা একো কাম নাছিলে, যি ব্ৰাইড আৰু গ্ৰুম আছিলে, দৰা কইনা, যাৰ এনিভাৰ্চাৰী আছিলে, তেখেতসকলক আমাৰ এণ্ট্ৰি কৰোৱা কাম আছিলে। কিন্তু আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে 8:30 বজাত, আৰু আমি গৈছিলোঁ, আমাক টাইম দিছিলে 5টা বজাত। আমি 5:30 গৈ পালোঁ, গৈ পাই এয়া চবৰে এতিয়া ভোক। প্ৰথমতে চাহ তাহ একো বনোৱা নাছিলে বাৰু, তো ফাইনেলি আমি পাই গ'লোঁ কফি। ঠাণ্ডাত একাপ কফি খাব পালে খুব ভাল লাগে নহয়নে। এয়া কফি খাই কিনে আমাৰ ৰাক্ষসৰ দল এইটো এতিয়া গৈছে ফুচকা খাবলৈ। মানে কি যে হোৱা নাই আমাৰ এখেতসকলে, এয়া দেখিছে না, ফুচকা খাবৰ কাৰণে এতিয়া মাৰামাৰি লাগিব প্লেটখনেৰে, ডলিয়ে দমে দিব ধৰিছে, এয়া ভগৱানক মাতি তত পোৱা নাই। তো এয়া ফুচকা কোনে টেঙা খাব, কোনে মিঠা খাব, সেয়া আলোচনা চলি আছে।
এতিয়া ফুচকা দাদাজনে ফুচকা দিয়াহে কথা দাদাজনৰো ইহঁতক ফুচকা দি এটা সময়ত ভাগৰি গ'ল তাৰপিছত মই ইহঁতক ক'লোঁ হ'ব দে কিমান খাওঁ এতিয়া ব'ল আৰু তো ইহঁতক খোৱা ভিডিঅ'বিলাক মই অকণমান লৈ দেখাইছোঁ আৰু এয়া প্ৰথমতে কফি তাৰপিছত খালে ফুচকা এতিয়া খাবলৈ আহিছে ইহঁতে ডোচা এতিয়া দাদাজনে ডোচা বনাই আৰু এইটো হ'ল এটা বেলেগ মই কেতিয়াও শুনা নাছিলোঁ পালক চিলা বুলি কয় মানে চিলা আকৃতিৰ হয় মানে বস্তুটো ম'মৰ নিচিনা ভিতৰত পালক আছে তাৰপিছতে আহিল এইটো কুলফি টাইপৰ কিন্তু কিবা বেলেগ আছিলে নামটো তো একো বস্তু এৰা নাই ভাতৰ বাহিৰে মানে যিখিনি তাতে দিছিলে চুইটছ স্নেক্স চব আমি এক ফালৰ পৰাই খাইছোঁ আৰু ভালো লাগে দিয়কচোন কেতিয়াবা প্ৰগ্ৰেমত গৈ এনেকৈ খাই কিনে বৰ ভাল লাগে আৰু যিহেতুকে আমি ৰাতি বেছিভাগ ডিনাৰ কৰি নাহোঁ তেখেতসকলে ডিনাৰো আমাক কৰিব দিছিলে বিভিন্ন ধৰণৰ আইটেম বনাইছিলে ভেজতো নন ভেজতো আৰু বহুত মানুহ আহিছিলে মই আপোনালোকক এণ্ট্ৰিৰ ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ কাৰণ আমাক ভিডিঅ' বনাই দিয়া তাত কোনো মানুহ নাছিলে তো আৰম্ভণিতেই যিখিনি আছিলে মই আপোনালোকক সেইখিনি এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে নহয় কিমান মানুহ আহিছে আৰু সেয়া ষ্টেজখন যে দেখিছে তাত কলকাতাৰ ছিংগাৰ আহিছিলে তো তেখেতে খুব ধুনীয়া সংগীত পৰিৱেশন কৰিছে তেখেতে গান গাইছে আৰু আমি এণ্ট্ৰি কৰাইছোঁ তেখেতসকলে এজনে আনজনক মালা বৰণ কৰিছে মালা বৰণটোক বৰমালা বুলি কয় তো তেখেতে বৰমালা কৰিছে যিহেতুকে আমি আমাৰ নিয়মত আমি বিয়াতেই মালা বৰণ কৰোঁ কিন্তু এতিয়া আধুনিক যুগ সকলোৱে জানে আজিকালি সকলোৱে মানে য়াদগাৰ কৰিব বিচাৰে প্ৰত্যেকটো মুহূৰ্ত এয়া 25th এনিভাৰ্চাৰীৰ মুহূৰ্ত চ' আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটি ব্লগত বাই